নমস্কাৰ ৰাইজ আপোনালোকে চাই আছে লোকেল মুৰ্গী মই নিউজ আজিৰ পৰা ভিডিঅ' নকৰোঁ আৰু তোৰ ৰচোন কিয়া কিয়া তই 2 মাহৰ দৰমহা দিয়া নাই মোক দিম না কিয়া তই এইগিলা কিয়া টেনশ্যন কৰিছে পিছত 2 দিন আগতে তই 200 টকা দিছিলি সেইটো ধাৰে লৈছিলি সেইটো নিদিলি তই মোক মই কেনেকৈ চলিম এনেকৈ মই যাওঁ দিম আছোঁ দিম এইগিলা তই টেনশ্যন নলবি এইগিলা তই মই যাওঁ দিম আৰু মই আজি ভিডিঅ'টো তই লাষ্ট কৰি দিম মই পিছত কিবা এটা দিব লাগিব কিন্তু নমস্কাৰ ৰাইজ আপোনালোকে চাই আছে লোকেল মুৰ্গী নিউজ আৰু মই আজি আকৌ এবাৰ ফুলাবাইহঁতৰ ঘৰত আহিছোঁ কাৰণ কিয় আহিছোঁ মই আপোনালোকক জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ কাৰণ ফুলাবাইয়ে এইবাৰ লটাৰীত এখন গাড়ী পাইছে হয় ৰাইজ আপোনালোকে এটা বিগ ব্ৰেকিং নিউজ পাইছে এইবাৰ ফুলাবাইয়ে লটাৰী খেলাত এখন গাড়ী পাইছে 4চকীয়া গাড়ী আৰু লগতে তাৰ পিছফালে এটা চকাও ফ্ৰী পাই দিছোঁ এনে 5 চকাই হয় কিন্তু 4চকীয়া হয় ৰাইজ সেইকাৰণে মই আজি পোনপ্ৰথমতে ফুলাবাইহঁতৰ ঘৰত আহিলোঁ আৰু আপোনালোকক মই দেখাই আছোঁ গাড়ীখন কেনেকুৱা লগতে গাড়ীখন আমি চামো আৰু চলাইও চাম একদিনমান ভাড়া দিলে ভাল আছিল বাতৰি ক'ব ফুটবাই গেল ফুলাবাই হয় ৰাইজ আহক মই এতিয়া ফুলাবাই ঘৰত আহা না এই থাংফু নকবি মই দিম না পইচাটো মই পিছত মিলামিলি কৰি দিম আৰু মই পোনপ্ৰথমভাৱে ফুলাবাইক প্ৰশ্ন সুধিম যে ফুলাবাই লটাৰীত গাড়ীখন পাই কেনে অনুভৱ হৈছে মনত কেনে অনুভৱ হৈছে এয়া ফুলাবাইক মই পোনপ্ৰথমভাৱে প্ৰশ্নটো সুধিছোঁ ফুলাবাই আপুনি লটাৰীত গাড়ীখন পাই কেনে অনুভৱ হৈছে কতনো গম পাতোন দে মই লটাৰীত গাড়ী পাওঁ বুলি নহয় মানে ফুলাবাই আমি তাৰমানে গছৰ পাত সৰু সৰু হৈ থাকোঁতে মানে আমি গম পাওঁ এই গছৰ পাতটো যে সৰু আমিও তাৰমানে সেনেকৈ গম পাই তাৰমানে আপোনাৰ ঘৰত আহিছোঁ আৰু যে আপুনি যে লটাৰীত 4চকীয়া গাড়ী এখন পাইছে সেইকাৰণে আপুনি লটাৰীত গাড়ীখন পাই কেনে অনুভৱ হৈছে মানে আৰু এইটো মানে আমাৰ কামেই এনেকুৱা আৰু তাৰমানে এয়া মই পোনপটীয়াকৈ প্ৰশ্ন সুধিছোঁ যে লটাৰী টিকেটখন ক'ৰ পৰা কাটিছে আৰু গাড়ীখন লটাৰীত কেনেকৈ পালে লটাৰীত গাড়ী পোৱাটো সাধাৰণ কথা নহয় ভাগ্য লাগিব আৰু কপাল লাগিব আৰু এইখন ফুলাবাই কপাল নহয় জাৰ্চি গৰুৰ গোবৰেদি মোচা চোতাল হয় মই গতিকে মই প্ৰশ্নকেইটা সুধি লওঁ ফুলাবাই আপুনি লটাৰী টিকেটখন ক'ৰ পৰা কাটিছে আৰু কেনেকৈ মানে লটাৰীত গাড়ী এখন 4চকীয়া গাড়ীখন জিকিলে মই টিকেট নহয় মই হোৱাটছআপতহে পাইছোঁ হোৱাটছএপত টিকেট কাটা নাই মানে এয়া মই আপোনালোকক বিগ ব্ৰেকিং নিউজটো দেখাবলৈ পাই সুখী হৈছোঁ যে ফুলাবাইয়ে কোনো ধৰণৰ লটাৰী টিকেট কাটা নাই কেৱল মাত্ৰ হোৱাটছএপত মেছেজ এটা পাইছে আৰু মেছেজটোত মানে মানে কি লিখা আছে মই এটা সুধিম বাৰু সেনেকৈ চাগে গাড়ীখন জিকিলে এয়া চাওক মানে মেছেজটোত লিখা আছিল ফুলাবাই এখন মানে গাড়ী জিকিছে তাৰপিছত কি হ'ল মানে এতিয়া মানে গাড়ীখন এতিয়া মানে চাব পাৰিলে ভাল আছিল মানে কোনখন গাড়ী এতিয়া আমাৰ অলপমান চাওঁ লাগে দিছোঁ যিহেতু বহুত দামী গাড়ী পাইছে গাড়ীখন মানে আহা নাই মানে মই শুনিছোঁ দেখোন আপুনি লটাৰী টিকেট গাড়ী পোৱা বুলি আহা নাই গাড়ীখন পাইছোঁ কিন্তু গাড়ীখন এতিয়াও আহাই নাই 2 দিনমান ৰখিব লাগিব হয় নেকি এয়া চাওক মানে গাড়ীখন পাইছে কিন্তু গাড়ীখন নোপোৱা নহয় পাইছে কিন্তু 2 দিনমান ৰখিব লাগিব আমি আকৌ আহিম 2 দিনমান পিছত গাড়ীখনো দেখাম আপোনালোকক উঠিও চাম আৰু এটা প্ৰশ্ন সুধি যাওঁ হোৱাটছআপত যে আপুনি ধৰক গাড়ীখন জিকা বুলি মেছেজটো আহিল লটাৰী জিকা বুলি মানে তেওঁলোকে কণ্টেক্ট কৰিছে নাই না ফোন কৰিছে নেকি হোৱাটছআপত মই পান কাৰ্ড আধাৰ কাৰ্ড এইগিলাখান পঠাই দিছোঁ আৰু টকা 10,000 পঠাই দিছোঁ টকা 10,000 দিলেহে বোলে এই গাড়ীখন দিব সেইকাৰণে 10,000 টকানো কি হাতৰ মুঠিতহে থাকে সেইকাৰণে মই দি পঠালোঁ এতিয়া গাড়ীখন আহি পোৱাই নাই অলপ দেৰি হ'ব ৰাস্তাটো ইমান এটা ভাল নহয় এতিয়া গাড়ীখন অহাটো অলপ দেৰি হ'ব বাবা লটাৰী আৰু বিয়া মোৰ একেবাৰে লোভ নাই এতিয়া গাড়ী বোলা বস্তু দেচোন এতিয়া লটাৰীত পাইছোঁ এতিয়া সেইকাৰণে মই গাড়ীখন আহা মই ৰখি আছোঁ এতিয়া তইতো জানাহে বিয়া আৰু লটাৰীটো মোৰ একেবাৰে লোভে না এনে লটাৰীত গাড়ী জিকা মানে কেইমাহমান হ'ল বেছি দিন হোৱা নাই ৰ 4 মাহমান হ'ল নেকি
সেইকাৰণে 4 মাহ মানে ৰখি আছো হয়, আৰু হয়, হয়। এৰে মাজতে এটা কথা কওঁ ৰচোন কিবা? বাপা ক'ৰবাত বিয়া চিয়া গম চম পাইছা না এই বাতৰি চলিছে দিয়ক আৰু ইয়ে হ'ব নহয়। মই কম দে হয় ৰাইজ ফুলাবাই আপুনি মানে কিছুদিন মানে ৰখক আপোনাৰ লটাৰী গাড়ী নিশ্চয় আহি যাব এতিয়া মই বাৰু ডক্টৰৰ পৰা বিদায় ল'বৰ সময় হ'ল এয়া মানে হয় ৰাইজ মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ফুলাবায়ে কোনো ধৰণৰ লটাৰীৰ টিকেট কটা নাছিল আৰু লটাৰীৰ গাড়ী জিকা বুলি কেৱল মাত্ৰ হোৱাটছএপত মেছেজ আহিছিল আৰু তাৰ পৰাই মানে ফুলাবাইৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু লগতে টকা 10,000 টকা পঠাই দিব কৈছিল আৰু ফুলাবাই টকা 10,000 পান কাৰ্ড আধাৰ কাৰ্ড পঠাই দিলে আৰু এতিয়া গাড়ীখন অহালৈ ৰখি আছে গতিকে ৰাইজ আপোনালোকে চাই থাকিব লোকেল মুৰ্গী নিউজ একেবাৰে লগ পাম ফুলাবাইৰ নতুন গাড়ী ধন্যবাদ